হে বন্ধুসকল, আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ লৈ আহিছোঁ এটা বিশেষ বিষয়। সেয়া হৈছে মদে আমাক কি কৰিব পাৰে। তো জীৱনত বহুত টকা ইনকাম কৰিছোঁ, বহুত দিশত খটাইছোঁ, বহুত গৰীব দুখীয়া মানুহক দিছোঁ, দুখীয়াক সহায় কৰিছোঁ, কিন্তু তাৰে ভিতৰত আমি এটা অপব্যৱহাৰ কৰিছোঁ। সেয়া হৈছে মদ কিনি মদ খাইছোঁ আৰু দিনে ৰাতি পাৰ্টি কৰিছোঁ। গতিকে বন্ধুসকল, মদে আমাক কি কৰিব পাৰে সেই বিষয়লৈ আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ লৈ আহিছোঁ। সেই বিষয়লৈ শুনিবলৈ প্ৰথমতে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক আৰু ভাল কমেণ্ট কৰিবলৈ নাপাহৰিব। বন্ধুসকল, এতিয়া যাওঁ আচল আলোচনালৈ। মদে আমাক কি কৰিব নোৱাৰে। মদে আমাক সকলোৱে কৰিব পাৰে। অধৰ্মীয় কৰি তুলিব পাৰে। মদে আমাক অজ্ঞান কৰি তোলে, অশ্লীল কথাও কোৱায়। মদে মানুহক ৰাগান্বিতও কৰে। মদে কেতিয়াবা মানুহক কাজিয়াও কৰায়, তাণ্ডৱ সৃষ্টি কৰিব পাৰে। আৰু মদে ধৰ্মৰ ব্যভিচাৰ কৰায় আৰু নলা নৰ্মদাতো পেলায়। মদে মানুহক বিবস্ত্ৰও কৰি তোলে। মদে আপোনজনকো পৰ কৰি পেলায়, ভিক্ষাৰী বনায়, মানুহৰ ধন সম্পত্তি নষ্ট কৰায় আৰু বিষাক্ত সাপৰ দৰে কামুৰে, হহুৱায় আৰু মদে কন্দুৱায়ও। পৰিয়ালত অশান্তিৰ সৃষ্টি কৰে, মানুহক শক্তিহীন কৰি পেলায় আৰু সুখৰ সংসাৰ চূৰ্ণ বিচূৰ্ণকৈ ধ্বংস কৰে বা ভাঙি পেলায়। আৰু মদে মানুহক দুখতো পেলায়, অপমানিতও কৰায় আৰু সামাজিক পৰিৱেশো নষ্ট কৰায় আৰু বিপৰীত চিন্তা কৰায়, বিনা কাৰণতো মাৰ খুৱায় আৰু দুৰ্ঘটনাত সংঘটিত কৰায়। গতিকে বন্ধুসকল, আমি কেলেই মদ এৰি নিদিওঁ। মদে আমাক কিনো কৰিব নোৱাৰে, আমাক সকলোৱে কৰিব পাৰে, কিন্তু আমি মদ কেতিয়াও এৰি নিদিওঁ। ইয়াৰনো কি কাৰণ? গতিকে আজি আপোনালোকক মই এটা অনুৰোধ কৰিম, মদে চাওক সকলোৱে কৰাব পাৰে। গতিকে আপোনালোকে মদ এৰি দিয়ক। আজিৰ পৰা সুন্দৰ পৰিৱেশ সৃষ্টি কৰক, মানুহৰ মাজত এটা সজাগতা সৃষ্টি কৰক, কাজিয়াৰ পৰা দূৰত থাকক, তাণ্ডৱ সৃষ্টিৰ পৰা দূৰত থাকক আৰু মানুহক যে বিবস্ত্ৰ কৰে তাৰ পৰাও দূৰত থাকক। আপোনজনকো পৰ নকৰাকৈ আপোনজনক আপোন বুলিয়ে মানি লওক আৰু ভিক্ষাৰী যে বনায় ভিক্ষাৰীৰ পৰা সেইটোৰ পৰা বাচি থাকক। বিষাক্ত সাপৰ দৰে কামোৰাতকৈ আপুনি মদক বিষাক্ত সাপৰ দৰে কামোৰক। বন্ধুসকল, এইখিনিয়ে কৈ আপোনালোকৰ পৰা মই এতিয়া সামৰিছোঁ। ধন্যবাদ।